আকাশে দিয়া Hey guys, welcome back to the another vlog. তো মই ভাবছো মানে এতিয়া মাথাত আহিল ভ্লগিং কৰোঁ, এসপ্তাহ ডেইলি ভ্লগিং কৰিম। তো এতিয়া মায়ে আমাক পঠাইছে বজাৰত আৰু দাদা আছোঁ, তো এতিয়া আমি বজাৰত যাই আছোঁ মজাকৈ। তো গাইজ বৰষুণ আহি যাব পাৰে, ছাতিও অনা নাই, ৰিক্সাও অনা নাই। ৰিক্সাটো গ'ল মানে আৱাজ আহে ন। আৰু এসপ্তাহ মই ভ্লগিং পূৰা দিম ইউটিউবত, আপোনালোকে ক'ব কেনেকুৱা পায়। তো আজিৰ পৰা ষ্টাৰ্ট, আজি ডে 1। বলক এতিয়া বজাৰত যাওঁ। তো গাইজ মেইন ৰাস্তা পাই গ'লোঁ আহি। ট্ৰেইনত আহিম বুলি ভাবিছিলোঁ, কিন্তু তাতে পানী হ'ল। আৰু গাইজ অলপ ছাপৰ্ট কৰিবহে, ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, ফলোৱাৰ্ছ নহয় আনফল' মাৰি দিয়ে। তো এতিয়া আমি যাই আছোঁ খেনমেলা। তো গাইজ খেনমেলা আহি পালোঁ বৰ্তমান, আৰু চাব পাৰে খেনমেলাৰ এইটো ব্ৰিজ আৰু এইটো লখৰা। আৰু গাইজ ATM লগত আছে দোকানটো, আপুনি ইয়াৰ পৰা যদি বস্তু কিনে না, তো মই কৈছোঁ গাইজ কমত পাব, অলপ বেলেগতকৈ কমত পাব, চাব পাৰে সেইকাৰণে। তো আহি পালোঁ। তো গাইজ আজি এইটো বহুত ডাঙৰ কথা, মই আজি টিভিত ওলাইছোঁ, চাব নেকি গাইজ? হ'ব দেখা। এতিয়া বজাৰ লৈ আছোঁ বৰ্তমান, ই লৈ আছে বজাৰ। বস্তুখিনি পেকিং হ'ব দিছোঁ, আৰু এতিয়া কিবা ফাৰ্ষ্ট খাই লওঁ। লখৰা ইয়াতে কিবা এটা খাই লওঁ বঢ়িয়াকৈ লৈ ললোঁ। খোৱাৰ বস্তু ঘৰত যাই খাম, ইয়াতে আৰু ইচ্ছা নহ'ল খাব, ল'লোঁ এতিয়া ঘৰত যাই খাম। আৰু এতিয়া অলপ পূজাৰ বস্তু ল'ব আছে মন্দিৰৰ কাৰণে, একেলগে যাই আছোঁ ইফালে। তো গাইজ খবৰ লগত পঢ়োঁ, যাৰা কলম ল'লোঁ, কাৰণ মোৰ কলম শেষ হৈ গৈছিল। তো কলম এটা ল'লোঁ গাইজ, আজি ঘৰত যাই কম পঢ়িম। তো গাইজ এতিয়া আমি ইয়াতে কি আৰু কিছু জানে না, ই ৰিক্সাৰ কাৰণে, কাৰণ ইমান ডাঙৰ ডাঙৰ বক্স ডাঙৰ মোৰ বল নাই, শক্তি নাই। তো গাইজ এতিয়া দেখা পাইছে বৰষুণো দি আছে লাহে লাহে। তো এতিয়া ভ্লগিং নকৰোঁ, ডাইৰেক্ট যাই কিনে কৰিছোঁ, বৰষুণৰ আৰু ভ্লগিং কৰিব ইচ্ছা নাই। তো গৰাকী এইটো লৈ লওঁ গাইজ, চব মাল আছে, ইও লগত আছে। তো বৰষুণত দিছে বাৱাল। বৰাকে এতিয়া যাই থাকোঁ আৰু গাইজ ঘৰত যাম গাইজ, যাম লাগছে। তো গাইজ বৰ্তমান ঘৰত আহি পালোঁ। তো গাইজ কিবা আইফোনৰ কোৱালিটিটো কিবা ব্লাৰি ব্লাৰি আহি আছে, মই লেন্স লগাইছিলোঁ, সেইটোৰ কেনে নেকি ক'বচোন কমেণ্টত। গাইজ এটা বস্তু হ'ল, চাব নেকি? গাড়ী দিলোঁ গাইজ, লাজ লাগি আছে এতিয়া, ৰাস্তাত কেনেকুৱা ওলাওঁ, আজি ভিডিঅ' শ্বুটো আছিল, কেনেকুৱা কৰোঁ চাওক না, কেনেকুৱা তেৰা মেৰা কাটছোঁ, মেথত বেয়া যায়। তো গাইজ এতিয়াতো দাড়িটো এনেকুৱা কৰি কাটি দিলোঁ, এতিয়া বৰষুণ দি আছে, ভিডিঅ' বনাব যাব আছিল আজি। তো গাইজ মই মোৰ বয়সত সৰু বাচ্ছাকেইটাই মোৰ ভ্লগ চাব, কাৰণ ডাঙৰকেইটাতো কাম আছে, মই বেৰোজগাৰ। তো গাইজ কেতিয়াও নিজে এনেকুৱা দাড়ি নাকাটবা, কাৰণ দাড়ি কাটবা গৈছিলোঁ, ব্লেড চেড লাগি হাত চাত পূৰা কাটি গৈছে, এতিয়া তেজ ওলাই আছে। তো সেইগিলা বাদ দিয়ক, আৰু এতিয়া বৰষুণ দি আছে, বৰষুণটো কমলে আমি বজাৰত যাম, এতিয়া ভাত চাত খাই পাৰা পূৰা একদম ক'লা, বৰষুণ দি আছে, এনেকুৱা ফ'কাছ নল'ব, কেনেকুৱা দেখোন মোৰ বৰষুণ দি আছে। গাইজ চাউণ্ড পাই আছে নে নাই গাইজ, এই চোৱা টুপটুপাল গাইজ পৰি আছে আৰু দি আছে আৰু বৰষুণ। গেছটো চাফা কৰি থাকোঁতে আইনাৰ আচাৰটো পৰি ভাঙি গ'ল গাইজ। ভাত খালোঁ, কিবা খালোঁ, তামোল খাইছোঁ গাইজ। চলো গাইজ এতিয়া বৰষুণ দিছে, বৰষুণটো ভাবছিলোঁ যে বজাৰত যাম, কিন্তু সেইখিনি বাজিছে 6:30, আৰু এতিয়া ভিডিঅ' আপলোড দিব লগাওঁ। আপোনালোকে মোৰ ইনষ্টা আইডিটো মেনশ্যন কৰি আপোনালোকে চাব ভিডিঅ'বোৰ, আগৰ এটা ৰিল বনাইছোঁ, চাব
সেইকাৰণে অলপ মৰম দিব তো গাইছ এতিয়া বাজিল 12টা আৰু আজি বজাৰত যোৱা নহয় একো কৰে নহয় চব বৰষুণ দি আছিল তো কালিৰ পৰা ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰি দিলে বাই বাই এতিয়া এডিটিং কৰোঁ 12টা বাজিল আৰু শুই যাওঁ কালি ৰাতিপুৱা লগ পাইছোঁ গাইছ বাই বাই